হেল্ল' আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ আপোনালোকক। আমি যাব ওলাইছোঁ হাজোৰ মন্দিৰলৈকে। হাজোৰ মন্দিৰত যোৱাৰ আগতে আমি প্ৰথমে যাম লংকেশ্বৰ মন্দিৰ। ইয়াতে চিঠি এখন দি লওঁ, যিহেতু বিয়ালৈ বেছি মাহ নাই, সেইটো কাৰণে গণেশ মন্দিৰত চিঠি এখন দি লওঁ। দি পেলাই আহি পালোঁ হাজোৰ মন্দিৰলৈকে। হাজোৰ মন্দিৰ এতিয়া চাকি ধূপখিনি কিনি লওঁ, কিনি পেলাই ওপৰলৈকে যাই থাকোঁ বলে। ইমানখিনি মানুহ, আৰু ইয়াতে ইমানখিনি মানুহ দেখিছোঁ, লাইন পাতি লাহে লাহে যাই থাকিব লাগিব এনেকৈ, যিহেতু বহুতখিনি মানুহ। এনেকৈ লাহে লাহে এতিয়া গৈ আছোঁ ভিতৰলৈকে, আৰু ইয়াৰ ভিতৰত আহি পেলাই দেখিলোঁ যে ইমানখিনি মানুহ। আৰু এতিয়া আমি বাহিৰত চাকি ধূপখিনি জ্বলাই লওঁ, আৰু ভিতৰতো এনেকৈ লাইন পাতি আছে বহুতখিনি মানুহ। আমি লাইন পাতি নাথাকোঁ কাৰণ বহুত দেৰি হৈ যাব, সেইটো কাৰণে ছাইডতে চাকি ধূপখিনি জ্বলাই লওঁ আৰু যাম লক্ষী মন্দিৰত। লক্ষী মন্দিৰতো বহুত মানুহ, এয়া চাওক ইমানখিনি মানুহ। তেওঁ গ'লোঁ ভিতৰলৈকে, যাই পেলাই চাৰিওফালে ঘূৰি চালোঁ, এনেকৈ বহুতখিনি ভাল লাগিলে মন্দিৰটো ঘূৰি পেলাই। আৰু এনেকৈ এতিয়া আমি যাম কেদাৰ মন্দিৰত। এইটোৱে আছিলে ভিডিঅ', আৰু আহি আছে ভিডিঅ' পাৰ্ট 2।